নমস্কাৰ বন্ধুসকল, আজি আমি আনবক্সিং কৰিম HTC 1 বা Humidity মনিটৰ। এইটো অনলাইন অৰ্ডাৰ কৰিব পাৰি। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। প্ৰায় 300 টকা মানত ইয়াৰ পৰা 300 টকাৰ পৰা ষ্টাৰ্ট হয়। এইটো ইয়াত আপুনি টেম্পাৰেচাৰ, হিউমিডিটি আৰু ক্লক সেট কৰিব পাৰে। টেম্পাৰেচাৰ আৰু হিউমিডিটিটো ইয়াত অটোমেটিকলি দেখাই থাকে কিমান হৈছে। এইটো অন কৰিব হ'লে এনেকৈ AAA বেটাৰী এটা লাগিব, যিটো লগতে আহে পেকেটটো। এইটো ইয়াত এনেকৈ ইনচাৰ্ট কৰি দিব। তাৰপিছত এইটো অন হৈ যাব। ইয়াত টেম্পাৰেচাৰ দেখাই থাকে 27.3 দেখাইছে টেম্পাৰেচাৰ, আৰু হিউমিডিটি দেখাইছে 94%। এইটো আপুনি ইয়াত এডজাষ্ট কৰিব পাৰে ঘড়ীটো। টাইম এলাৰ্ম ছেটিং ছেট কৰিব পাৰে ইয়াত। তলৰ ফালে এনেকৈ এটা ষ্টেণ্ড দিছে। এইটো আপুনি ইনকুবেটৰ এনেকৈ যদি থয়, তেতিয়া ইনকুবেটৰ বাহিৰৰ পৰা আপুনি টেম্পাৰেচাৰ আৰু হিউমিডিটি চেক কৰি থাকিব পাৰিব, যিটো আপোনালোকক পোৱালি টেম্পাৰেচাৰ কিমান আছে, হিউমিডিটি কিমান আছে সেইটো চোৱাত সহায় কৰিব। আৰু এনেকৈ ঘৰটো ক্লকটো ছেট কৰিব হ'লে এনেকৈ এডজাষ্ট মোডটো টিপি কিনে এডজাষ্ট কৰিব পাৰি। ডেট আৰু ইয়েৰ এসব ছেট কৰিব পাৰি। তো ইমানেই। আপোনালোকে ভাল পালে অৰ্ডাৰ কৰি চাব এইটো। আৰু আজিলৈ আহিছোঁ।